লৰালি কেৱল তিনিটা আখৰৰ সমষ্টিয়ে নহয়, তিনিটা আখৰৰ লগত জড়িত হৈ আছে বহুতো স্মৃতি, যিবোৰ কেতিয়াও পাহৰিব নোৱাৰোঁ। কথাবোৰ মনত পৰিলে মুখত হাঁহি বিৰিঙি উঠে। যি সময়ত কোনো চিন্তা ভাৱনা নাছিল, কেৱল হাঁহি আৰু ধেমালি। স্কুলৰ পৰা আহি মায়ে বাঢ়ি দিয়া ভাতকেইটা নাকে কাণে গুজি যি ওলাই গ'লো আৰু একেবাৰে সন্ধিয়াহে ঘৰমুৱা হওঁ। কেতিয়াবা হয়তো চিটিকনি এচাৰিডাল লৈ মায়ে বিচাৰি গৈছিল, ল'ৰাটো বা কলৈ গ'ল। এজাক বৰষুণ দিলে ঘৰৰ চোতালৰ সন্মুখত পানীৰে উপচি পৰিছিল। লগে লগে কাগজৰ নাও সাজি পানীত এৰি দিছিলোঁ আৰু চাই আছিলোঁ কাৰ নাওখন কিমান খৰকৈ গৈছে। সৰু সৰু ল'ৰা ছোৱালীবোৰ দেখিলে মনত পৰে কেতিয়াবা, পখিলা জীয়া দেখিলে পিছে পিছে খেদি যোৱা আৰু সিহঁতক ধৰি সূতাৰে বান্ধি লৈ চিলাৰ দৰে উৰাই ফুৰা। চৰাই এজনীয়ে চিঞৰিলে মুখে মুখে চিঞৰা। মনত আছেনে আপোনাৰ গাঁৱলৈ গাড়ী এখন আহিলে পিছে পিছে দৌৰা? দেওবাৰে মহাভাৰত, শনিবাৰে শক্তিমান, ওচৰৰ মানুহৰ ঘৰলৈ দৌৰি চাবলৈ যোৱা। বাঁহৰ বন্ধুক সাজি নিম গছৰ গুটিৰে ফটকা ফুটোৱা। সময়বোৰ যেন আজি অতীত। প্ৰথম চাইকেল শিকিবলৈ লওঁতে পৰি দুখ পোৱা চিনবোৰ হয়তো সকলোৰে আছে। ঘৰলৈ কোনোবা আলহী আহিলে চাইকেলখন লৈ আহিলে, আলহীজনৰ চাইকেলখন লৈ কিমান দূৰ যে পাইছিলোগে তাৰ কোনো হিচাপ নাই। তেতিয়া চিন্তা কৰিবলৈ আমাৰ চিন্তা শক্তি নাছিল যে আলহীজনৰ চাইকেলখন লৈ গ'লে আলহীজনে বেয়া পাব। সঁচা ক'বলৈ গ'লে আনৰ চাগে বেলেগ বস্তুৰ প্ৰতি লোভ আছিল, কিন্তু মোৰ তেতিয়া চাইকেল দেখিলেহে লোভ লাগিছিল। যিহেতু তেতিয়া আমাৰ ঘৰত চাইকেল নাছিল। ঠিক তেতিয়া মোৰ বয়স আছিল 6 পৰা 7 বছৰৰ ভিতৰত। শাওণমহীয়া নিশ্চয় পথাৰলৈ গৈছিল, একমাত্ৰ গৰুৰ পিছফালে মৈত উঠাৰ আশাত। পথাৰত বোকাত লুতুৰি পুতুৰি হৈ যে কেনেকুৱা হৈছিল মনত পৰিলে হাঁহি উঠে। আঘোণৰ পথাৰত পেঁপা বজোৱা, বৰলিং এস্পলিং এৰিলি, মুখত কিবা কিবি ঘঁহিলি বুলি পথাৰৰ মাজত চিঞৰি চিঞৰি গান গোৱা, এইবোৰ মোৰ মামাৰ ঘৰত। মাটিত চুচৰি চুচৰি মাৰ্বল খেলোঁতে আঁঠুৰ ছাল ছিগি গৈছিল। মই মাৰ্বল খেলাৰ কাৰণে মাৰ পৰা যে কিমান পিটন খাইছিলোঁ তাৰ কোনো হিচাপ নাই। মায়ে জুই ধৰিবলৈ থৈ দিয়া পলিথিনেৰে বল বনোৱা মোৰ আজিও মনত আছে। কাগজৰ টুকুৰাত চোৰ পুলিচ ডকাইত লিখি খেলা সময়বোৰ যে কিমান ভাল লাগিছিল। স্কুলৰ গৰম বন্ধ হোৱাৰ লগে লগে মনলৈ এটাই ভাৱ আহিছিল, ফুৰিবলৈ যোৱা। লগৰবোৰে সুধিছিল গৰম বন্ধত কলৈ যাবি? তেতিয়া হাঁহি হাঁহি উত্তৰ দিছিলোঁ, বহুত দূৰলৈ যাম। কোনোবাই হয়তো কৈছিল মামাৰ ঘৰলৈ যাম, আৰু মই গৰম বন্ধ পোৱাৰ লগে লগে মামাৰ ঘৰলৈ গৈছিলোঁ। গৰম বন্ধৰ পিছত যেতিয়া স্কুল খুলিছিল দিনটো ভালেই গৈছিল। ৰাতি পঢ়াৰ সময়খিনিতহে টোপনি ধৰিছিল। টোপনি ধৰি থকা সময়খিনিত মায়ে পিছপেলৰ পৰা যিটো ঢকা দিছিল, একে ঢকাই টোপনি পলাই পত্তং দিছিল। ৰাতিপুৱা সোনকালে উঠি চোতালত বহি ঘৰৰ ওচৰৰ মানুহে শুনাকৈ ডাঙৰ ডাঙৰকৈ চিঞৰি চিঞৰি পঢ়িছিলোঁ। চাকা লাগা বম বম পেঞ্চিলডাল যে আজিকালি হেৰাই গ'ল। পাৰ হৈ গ'ল লৰালি, ভৰি দিলোঁ যৌৱনত। লৰালিৰ কিছুমান কথা মনত পৰিলে আজিও হাঁহি উঠে। মোৰ লগৰটোৰ কিতাপৰ মাজত থৈ দিয়া ময়ূৰ পাখিডালে বোলে 15 দিনত 5ডাল পোৱালি দিলে।